বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাগে শ্বিলঙৰ চিৰিজকেইটা চাইছে চাগে, ভাল পাইছে আশা কৰোঁ। আজি মই ৰাতিপুৱাই কিয় ষ্টাৰ্ট কৰিছোঁ, মই এফালে যাব ওলাইছোঁ গুৱাহাটী। কিয় গৈ আছোঁ আপোনালোকে গম পাব, তো ব্লগটো চাই যাওক। আজি ৰাতিপুৱাই প্ৰায় চাৰে 4:30 বজাতে উঠিছোঁ, উঠি পেলাই গা পা ধুই ৰেডি হৈছোঁ আৰু গুৱাহাটী যাব ওলাইছোঁ। তো কিয় গৈ আছোঁ আপোনালোকে গম পাব, ব্লগটো চাই থাকক। তো ব'লক। তো আমি এতিয়া ওলাই আহি তাৰপিছত এই কদমতল বুলি কয় তাতে ৰখিছোঁ। নগাঁৱত যোনে চাই আছে চিনি পাবই চাগে কদমতল। মানুহ দুজনৰ কাৰণে ৰখি আছোঁ, মানুহ দুজন আহিলোঁ। তাৰপিছত অহাৰ পিছত আমি যাম। মানুহ দুজনৰ কাৰণে মানে ৱেইট কৰি আছোঁ। মানুহ দুজন আহি পোৱা নাই এতিয়ালৈকে। মানে কি হৈছে একচুৱেলি মানে কি আমি ৰাতিপুৱা বহুত সোনকালে ওলাই দিছোঁ। কি মানুহ দুজন আমি কৈছিলোঁ যে 6টা বজাত আপোনালোকে ৰেডি হৈ থাকিব, কিন্তু অলৰেডি 6টা বাজিবই থাকে, মানুহ দুজন আহি পোৱাই নাই। তো সেইকাৰণে ৱেইট কৰি আছোঁ ইয়াতে। তো এই ভিন্দৰ দোকানৰ সিফালে আছে আমাৰ গাড়ী এখন পাৰ্ক কৰা আছে। তো বলক চাই গৈ থাকিব, গম পাই গৈ থাকিব কিয় গৈ আছোঁ গুৱাহাটী। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বহুত সময় ৰখাৰ পিছত এই মাত্ৰ আহি পাইছেহি দাদা দুজন, এই গাড়ীত বান্ধি আছে। আৰু এইখন দোকানত মানে ভিন্দো অলপ কিবাকিবি খাই লয়, বা মানুহজনকো খুৱাই লয়, পৰিচয় কিবাকিবি খাই লয়। আৰু মোক কৈছিলে মই নাখাওঁ বুলি ক'লোঁ, কিন্তু ভিন্দো এতিয়া সোমাই পেলাই খাইছে আৰু। তো ভিন্দোৱে খাই লৈছে। তো চাহ পুৰি খাই লৈ আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটীলৈ বুলি। ৰাতিপুৱা পৰিৱেশটো সঁচাই বহুত ধুনীয়া লাগি থাকে। ৰাস্তাটো চাওকচোন কিমান ভাল লাগিছে, গোটেই সেউজীয়া পৰিৱেশে আৱৰি আছে। আৰু এনেকৈ আমি গৈ থাকিলোঁ। কিন্তু চাওকচোন আমি গৈ থাকোঁতেই ৰাস্তাত আকৌ বৰষুণে পাই গ'ল। বৰষুণে পোৱাৰ লগে লগে মানে গাড়ী ইমান স্পীড চলাব নোৱাৰে যিহেতু, তো লাহে লাহে আমি গৈ থাকিলোঁ গুৱাহাটীলৈ বুলি। কিন্তু ইমানেই বৰষুণ পৰিছে মানে গাড়ী চলাব পৰা নাই ভিন্দোৱে। তো গাড়ীত কিছুমান বস্তুও আছে, লোড আছে যিহেতু, তো লাহে লাহে আমি আকৌ তেনেকৈ যাত্ৰাটো আৰম্ভ কৰি গ'লোঁ। ভাবিলোঁ অলপ ৰুটি খাই যাওঁ, মানে কি আহি আছোঁ পূৰা বৰষুণে পালে চাওক আমাক। গাড়ী ইয়াতে ৰখাইছোঁ, ৰখাই পেলাই মানে ৰাতিপুৱা সোনকালে আহিলোঁ, একো খোৱা নাই, সেইকাৰণে কিবা এটা খাওঁ বুলি ভাবিলোঁ। এই তাকে ইয়াতে কিবা এই ৰাস্তাতে সেইখিনি নেলি ওচৰত আপোনালোকে ৰখিব পাৰে, বৰ ধুনীয়া। ইয়াতে কিবাকিবি বনাই ৰখিছোঁ খাবৰ কাৰণে। বনোৱা আৰম্ভ কৰি আছে। পৰঠাকে অৰ্ডাৰ কৰিছোঁ, পৰঠাকে খাই লওঁ আৰু, কাৰণ গুৱাহাটী মানে আমি যিটো জেগাত গৈ আছোঁ তো অলপ দেৰি হ'ব যোৱা, গৈ পাওঁতে। সেইকাৰণে ভাবিলোঁ কি খাই লওঁ, কাৰণ বৰষুণে পূৰা মানে আমাৰ ৰাস্তাত পূৰা বৰষুণে পাই গৈছে, পূৰা ফুল বৰষুণ। তো গুৱাহাটী পাওঁতে অকণমান টাইম লাগিব। তো সেয়াই আৰু পৰঠা অৰ্ডাৰ কৰিছোঁ, পৰঠাটো খাই লওঁ। ভাবিলোঁ অলপ বজাৰ কৰি লৈ যাওঁ। বজাৰ মানে কি, ৰাতিপুৱা যিহেতু সোনকালে ওলাই আহিছোঁ, দাদা দুজন একো খাই অহা নাই, ভিন্দই হ'লেও একো খোৱা নাই, মাত্ৰ পুৰিটো খাইছে। তো ভাবিলোঁ মাছকে লৈ লওঁ, দুপৰীয়া সাঁজটো মাছেৰে খাই দিম। তো সেইবুলি ভাবি পেলাই ৰখি বজাৰত মাছ লৈ ল'লোঁ। চাওকচোন বজাৰখন এইখনেই, মাছৰ বজাৰ। বজাৰ কৰি লৈ আহিলোঁ, আহি পেলাই পালোঁ জাম। গুৱাহাটীততো জামৰ কথা জানেই, কিমান জাম লাগে। তো সেয়া আৰু গাড়ীত বহি আছোঁ ৰ'দত, গোটেই গাড়ী জাম লাগিছে। তো বলক চাই গৈ থাকক। ফাইনেলি আহি সেই জেগাটো পাই গ'লোহি, জামৰ পৰা ওলাই মেলি আহি কোনোমতে আহি সোমালোহি। তো সেয়া জেগাটো আহি কোনোমতে আহি সোমাইছোঁহি, গাড়ী পাৰ্ক কৰিবৰ কাৰণে গৈ আছোঁ। ফাইনেলি আহি পাই গ'লোহি গুৱাহাটী। তো এইটোৱে হৈছে ফ্লেট, গুৱাহাটী আজাৰা হয়, আজাৰা। তো বাহঁতে ইয়াতে এটা ফ্লেট লৈছিলে, তো এইটো ফ্লেট। আৰু আমাৰ এপাৰ্টমেণ্টো আছে এইটো চাইডে আছে, বাহঁতৰ 5th ফ্ল'ৰ হয়। এইটো হৈছে গোটেইটো হেৰি
প্ৰায় 1100টা ফেমিলি আছে ইয়াতে। তো এই জাষ্ট আহি পেলাই আমি পাইছোঁহি। তো সেইটোৱে কাৰণ আমি ইয়ালৈ আহিছিলোঁ, অলপ কিবা কিবি কাম আছে কৰিবলগীয়া। তো আহি পালোহি। আপোনালোকক মই ভিতৰৰ ৰুম চুমকেইটা মই দেখাই আছোঁ। তো ব'লক। তো এই গাড়ীৰ পৰা বস্তুবোৰ নামাইছোঁ এতিয়া এটা এটাকৈ। তো এইটো হৈছে এতিয়া মানে কিবা অলপ কাম কৰিবলগীয়া আছে ফ্লেটত। তো সেইকাৰণে আমাৰ দাদাজনৰ সৈতে আহিছোঁ। তেখেত দুজনে কাম কৰিব। তেখেত এজন মিস্ত্ৰী হয়। কিবা আলমিৰাৰ কাৰণে আমি আহিছোঁ, মানে বনাব লাগে। তো সেয়াই। তো আমি এতিয়া আহি পাইছোঁ। বিৰাটে বৰষুণৰ কাৰণে আমাৰ অকণমান লেট হৈ গ'ল, আৰু অলপ সোনকালে পালোহি হয়। গোটেই পৰিৱেশটো এইটো চাওক, মই দেখাই দিছোঁ। বাহঁতৰ ফ্লেটটো আছে এইটো চাইডে, মানে সিটো চাইডে হ'ব আৰু এতিয়া মানে এইটো চাইডে মানে আপোনাৰ ফিফ্থ ফ্ল'ৰ হয়। ফিফ্থ ফ্ল'ৰত লৈছে বাহঁতে ফ্লেট। তো এইটোৱে হৈছে এপাৰ্টমেণ্টটো গোটেইটো। তো আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰা হৈছে। পৰিৱেশটো বিৰাট ধুনীয়া, মানে কি ইয়াতে অলপ গুৱাহাটীৰ পৰা বহুতখিনি আঁতৰত হৈ যায় ন। তো মানে ইমান এটা মানে গৰমৰ প্ৰভাৱটো নাই, অলপ হাৱা মাৰি থাকে, বিৰাট ভাল লাগে। তো আহি পেলাই এতিয়া এই ৰুম পাইছোঁহি। ৰুম পাই তলতো খুলিছোঁ। এইটো লিফ্টটো একে লগতে বাহঁতৰ, এই লিফ্টটোৰ লগতে আৰু এইটো ৰুম 3B507। এইটো হৈছে ৰুমটো, ফিফ্থ ফ্ল'ৰ। এইটোৱে হৈছে, মই দেখাই দিছোঁ এবাৰ। এইটো 1 নম্বৰ ৰুমটো, এইটো ড্ৰয়িং ৰুমটো। তাৰপৰা এইটো এটা, তাৰপিছতে এইটো হৈছে বেচিন, এইটো হৈছে পাকঘৰ কিটচেন, আৰু এইটো হৈছে বাথৰুম। তাৰপৰা বাথৰুমৰ লগতে আকৌ এইটো এটা বেডৰুম। এইটো এটা বেডৰুম। ইয়াতে কিবা কিবি আছে আৰু। তাৰপৰা এইটোতো বাথৰুম দেখাইছোঁৱেই, ডাবল বাথৰুম। তাৰপৰা এইটো হৈছে মাষ্টাৰ বেডৰুম বাহঁতৰ। তো ফাইনেলি বিচনা এখন আছে, তুলি এখন আছে, ফেন অলম'ষ্ট লগাইছে আৰু কিবা কিবি লাইট চাইট। আৰু এইটো এটা হৈছে বাথৰুম। চাৱাৰ টাৱাৰ চব আছে, গামোচা এখনো আছে, ই আগৰ পৰা আহোঁতে। আৰু সেইফালে হৈছে বেলকনি, আৰু এইটো হৈছে বেলকনি। চাওক, এইটো ফিফ্থ ফ্ল'ৰ, এইটো হৈছে বেলকনি। এইফালে ওপৰলৈকে মানুহ আছে। এয়া তলৰ এইখিনি, এইটো হৈছে বেলকনি। তো সেইটোৱে কাৰণ আৰু আহা। তো আপোনালোকে গম পালে, মানে আমাৰ ইয়াতে অলপ কিবা কাম কৰিবলগীয়া আছিলে। তো সেইকাৰণে আহি গ'লোঁ ছাডেন প্লেন। তো এই কাম চাম কৰি যাম। তো আজিলৈ ব্লগটো ইমানেই। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নতুন চেনেল হয়। তো ব্লগ মই আপলোড কৰি আছোঁ, আপোনালোকে চাই আছে। তো আজিলৈ বাই বাই।